হাই ফ্ৰেণ্ড, নমস্কাৰ। মই অঞ্জিত অটিএম ফাৰ্মিংলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু এতিয়া আমি সকলোৱে জানো লকডাউন চলি আছে কৰোণা ভাইৰাছৰ কাৰণে, গতিকে এই লকডাউন সময়ত আপোনালোকে যিহেতু ঘৰত যদি এনে বহি আছে, তেনেহ'লে আমি জানো যে অসমৰ প্ৰায় মানুহ খেতিয়ক আৰু খেতি কৰি আমি ভাল পাওঁ। গতিকে আমি গাৰ্ডেনৰ কিবা উৎপাদন কৰাটো ভাল। যিহেতু ময়ো মোৰ গাৰ্ডেনত কেইটামান ভেজিটেবল গ্ৰ' কৰিছোঁ আৰু এই ভিডিঅ'টোত মই আপোনালোকে সেই ভিডিঅ'টো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হোপফুলি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু এইটো লাষ্টলৈকে চাব আৰু এনজয় কৰক। এই ভিডিঅ'টো জাষ্ট এনজয় কৰক আৰু ৰাইজসকল, এইটো হ'ল মোৰ ভেজিটেবল গাৰ্ডেন আৰু এইটো চাই পিনে আপোনাৰ নিশ্চয় ভাল লাগিছে। আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক এটা মাৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে আপোনালোকে এই মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ এইকাৰণে কৰিব যাতে এই ভিডিঅ'টো চাই বাকী যিকেইটা আমাৰ বন্ধুসকল আছে, তেওঁলোকে যিকেইটাই লকডাউনৰ সময়ত এনে ঘৰত বহি আছে, তেওঁলোকৰ গাৰ্ডেনত গৈ পিনে অৰ্গেনিকেলি ভেজিটেবল গ্ৰ' কৰিবলৈ তেওঁলোকে উৎসাহিত হয় আৰু তেনে কৰিলে তেওঁলোকৰ হেল্থটো ভাল থাকিব। যিহেতু আমি সকলোৱে জানো আজিকালি ৰাসায়নিক সাৰ খাই পিনে, ৰাসায়নিক সাৰ দিয়া আমি চব্জি খাই পিনে কি অৱস্থা হৈছে। আৰু যদি আমি অৰ্গেনিকেলি যদি আমি মেডিচিন নিদিয়া ভেজিটেবল যদি আমি কনজিউম কৰোঁ, তেনেহ'লে অভিয়াছলি আমাৰ হেল্থটো ভাল থাকিব। চ' এয়াই মোৰ ক'বলৈ দেখাবলগীয়া আছিল। হোপফুলি আপোনালোকে ভাল পাইছে। আজিৰ কাৰণে ইমানে। গতিকে সুস্থ থাকক, ভালে থাকক, ভাল খাওক। জয় জৱান, জয় কিষাণ।
বাই।